Hey guys, আজি আমি ওলাই আছোঁ বাৰ্থডে এটা খাবলৈ আৰু ল'ৰাৰ লগৰ হয় এয়া আমি বাৰ্থডে খাই আছোঁ আৰু সেয়া এইফালে বাৰ্থডে বয় আৰু প্ৰসাদ খালোঁ এতিয়া পোলাও খাই আছোঁ আৰু চাই থাকিব ভিডিঅ'টো আৰু বাৰ্থডে খাই আহিলোঁ আৰু এয়া পিঠাগুড়ি খুন্দিবলৈ পিঠা বনাবলৈ লৈছোঁ এয়া পানী অলপ অলপ দি পেলাই সানি ল'ম এইখিনি সদায় বিস্কুট চিস্কুট খাই থকালে এইবিলাক চাউলৰ বস্তু হেল্ডি হয় ভাবিছোঁ সেইকাৰণে বনাই চাওঁ আৰু এতিয়া মই ইয়াৰ পৰা তেল দি ল'ম এতিয়া এটা দি দিওঁ এয়া মই পানী পিঠা বনাই আছোঁ দেই কোনে কোনে ভাল পোৱা খায় আৰু মোক খাবলৈ মন গৈছিলে সেইকাৰণে বনাই আছিলোঁ এতিয়া মই পানী পিঠা বনাই আছোঁ এয়া চাই থাকিব ভিডিঅ'টো এয়া বনাই আছোঁ আৰু এইকেইটা হৈছেগৈ আৰু বাকীকেইটা বনাই লওঁ এইফালে এতিয়া চাহ খাই লওঁ আৰু পানী পিঠা বনাই লৈছোঁ হেই গাইজ আৰু এতিয়া মই কৰিম হেনা আৰু যিহেতু চুলিবোৰ সৰিছে ভাবিছোঁ অলপ হেনাকে কৰি দিম যিহেতু কাটিলে বেছি ভাল যিহেতু কণা আহিছে এতিয়া হেনা কৰিম কালি ৰাতি তিয়াই থৈছিলোঁ এতিয়া লগাব লাগিব আৰু একচুৱেলি কি হয় এটা হাতে ধৰি পেলাই ভিডিঅ' কৰিছোঁ যে সেইকাৰণে অলপ প্ৰব্লেম হয় মই এতিয়া গোটেইখিনি লগাই লওঁ তাৰপিছত ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম এতিয়া গোটেইখিনিতে লগাই ল'ম এয়া হেনা সানি লৈ স্কুলীয়া হ'লে বাচ্ছা আছোঁ তাৰপিছত আৰু এইখিনি ধুই দিব লাগিব এতিয়া এয়া এতিয়া মই ধুই দিলোঁ আৰু সপ্তাহটোত যদি এবাৰ হ'লেও লগাওঁ তেতিয়া চুলিখিনি অলপ ভাল হৈ থাকে তাৰপিছত এতিয়া এয়া পকাম ঘৰৰ আছিলে ওচৰৰে এয়া এতিয়া খাই লওঁ তাৰপিছত আৰু দেখাইছোঁ এইখন আমাৰ বাৰী এয়া কঁঠাল লাগিছে পুখুৰী এইটো পুখুৰী এইটো পুখুৰী আৰু কঁঠাল কোনে কোনে খাই ভাল পায় ইয়াত কঁঠাল আছে দেখোন এইটো জালুক এয়া কঁঠাল এইখিনি জালুকো হৈছে সেয়া ওপৰত আছে এইখিনি কঁঠাল কোনে কোনে খাই ভাল পায় জানো আৰু ইফালেও আগফালে আছে এইফালে নেমু কেইটামান লাগি আছে ইয়াত এইটো চাইডে গোল নেমু লাগি আছে আৰু গোল নেমু খাই কোনে কোনে ভাল পায় জনাব কঁঠালৰ গুটি আৰু আজি ভাতৰ সজত আছিলে চিকেন আছিলে আৰু এনেকৈ চব্জি আছিলে আৰু এতিয়া ওলাই আছোঁ মিউজিক স্কুল ল'ৰা বহি আছোঁ
আৰু এতিয়া মেজিক স্কুলৰ পৰা আহিলোঁ, ল'ৰাই এনেকৈ ফ্ৰাইড ৰাইচ খাই অকণমান বনাই দিছোঁ চাহৰ লগত। ভিডিঅ'টো ভাল পালে লাইক কৰিব।